আমাৰ নিবনুৱা যুৱক যুৱতী আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ কোনখন প্ৰদেশত নিবনুৱা যুৱক যুৱতী নাই? এতিয়া প্ৰশ্ন হৈছে, নিবনুৱা যুৱক যুৱতী কংগ্ৰেছৰ দিনতো আছিলে, নিবনুৱা যুৱক যুৱতী এজিপিৰ দিনতো আছে, নিবনুৱা যুৱক যুৱতী বিজেপিৰ দিনতো থাকিব। কিন্তু প্ৰয়াস আৰু প্ৰচেষ্টা কেতিয়া চলিলে? 1 লাখ চাকৰি আমাৰ দৰে দুখীয়া ৰাজ্য এখনে দিব, এই সদনত বহি থকা কোনোবা ব্যক্তিয়ে কেতিয়াবা কল্পনা কৰিছিল নেকি? মোৰ মনত আছে, এজন বিধায়কে লগৰ মানুহৰ আগত কৈছিল যে 1 লাখ চাকৰি কেতিয়াও দিব নোৱাৰে, এই ইস্যুটো আমি জীয়াই ৰাখিব লাগিব। প্ৰেছ কনফাৰেন্স কৰিলে যে 1 লাখ চাকৰি কেতিয়া দিব। অধ্যক্ষ মহোদয়, আজি মই গৌৰৱেৰে ইয়াত উত্তৰ দিছো যে মে' মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰি দিম। আজি অধ্যক্ষ মহোদয়, আজি আমি ইয়াত হাউচত কৈছো যে অসমত 22 লাখ নিবনুৱা যুৱক যুৱতী আছে। অধ্যক্ষ মহোদয়, মই অত্যন্ত দায়িত্ব সহকাৰে ক'ব খোজো যে অসমত 12 লাখ নিবনুৱা যুৱক যুৱতী আছে। 22 লাখৰ পৰিসংখ্যা আমি পাৰ হলো। অসমত আজি আমাৰ বিভাগৰ সূত্ৰ মতে এতিয়া নিবনুৱা যুৱক যুৱতীৰ সংখ্যা আমাৰ 22 লাখ নহয়, আমাৰ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা এতিয়া কমি আহি 12,36,299। স্বচ্ছতাৰ পৰকাষ্ঠা, স্বচ্ছতাৰ ইয়াতকৈ ডাঙৰ নিদৰ্শন ক'তো একো নাই। এটা কোৰ্ট কেছ হোৱা নাই, এজন মানুহে কোনো বাতৰি কাকতত কোনো নিবনুৱা যুৱক যুৱতীয়ে কোৱা নাই যে চৰকাৰী পক্ষৰ বিধায়কে কোনোবাই টকা লৈছে চাকৰি দিবৰ কাৰণে। আজি অসমৰ প্ৰথমবাৰৰ বাবে টিভিত বাগিচাৰ যুৱকেও কয় মই চাকৰি পাইছো, টকা দিয়া নাই। সংখ্যালঘু ল'ৰা ছোৱালীয়ে কয় মই চাকৰি পাইছো, টকা দিয়া নাই।